নমস্কাৰ, মই মনোজ গগৈ মনোজ দিয়া চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আহকচোন বন্ধু বান্ধৱীসকল, আমাৰ গাঁৱৰ পথাৰৰ কিছু অংশ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। তাকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব। গাঁৱৰ ল'ৰা যিহেতু গাঁৱতে থাকি খুব ভাল পাওঁ। গাঁৱৰ নলা নৰ্দমা, খাল বিল তেনেকৈ আচলতে তাতে মাছ কাছ ধৰিয়ে জীৱনটো অতিবাহিত কৰিছোঁ। তাকে কিছু অংশ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। বন্ধু বান্ধৱীসকল, গাঁৱৰ পৰিৱেশবোৰ সঁচাকৈ অতুলনীয় হয়। আচলতে গাঁৱৰ পৰিৱেশৰ কথা ক'তো তুলনা কৰিব নোৱাৰি। গাঁৱৰ পৰিৱেশবোৰ সঁচাকৈ খুব ভাল লাগে। আচলতে সৰুতে যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া এইডোখৰ আমাৰ গাঁৱতে এইডোখৰ লিলাং বুলি কয়, এখন বিলৰ নিচিনা হয়। আচলতে ইয়াতে মাছ কাছ, বাৰিষা কালত চৰাই চিৰিকটি, বহুত ধৰণৰ চৰাই চিৰিকটিও দেখা যায়, মাছ কাছতো পোৱা যায়। তাৰোপৰি গাঁৱৰ মানুহে খেতি বাতি কৰিবৰ কাৰণে সুবিধা হয়। এই লিলাঙৰ কিছু ঠাই এতিয়া আছেগৈ, কিন্তু ৰাস্তা পদূলিবোৰ এতিয়া পকী হোৱাৰ কাৰণে কিছু অংশহে আছে। কিছু অংশ কিন্তু মাটি উঠাই দিয়াৰ ফলত ঠাইবোৰ বাম হ'ব ধৰিছে। মাছ কাছবোৰ খুব কমেই পায়, কিন্তু বাৰিষা কালত চাৰিওফালে পানীৰ উপচি থাকে বাৰু। আচলতে এই ঠাইখন মোক খুব প্ৰিয়, খুব ভাল পাওঁ। যেতিয়া স্কুলৰ পৰা উভতি আহিছিলোঁ, স্কুলৰ পৰা উভতি অহাৰ পিছতে মাহঁতৰ লগত মাছ ধৰিবৰ কাৰণে দৌৰি আহোঁ। তাৰপিছতে ক'ৰবাত যদি যাওঁ আৰু দেওবাৰ দিনটো বিশেষকৈ পালে ইয়াতে গোটেই দিনটো মাছ কাছ ধৰি মানে পাৰ কৰাই দিছোঁ। লগৰ ল'ৰা ছোৱালীবোৰ আৰু গাঁৱৰ লগৰ সমনীয়াবোৰ ইয়াতে আমি আহোঁ, ইয়াতে মাছ চাছ ধৰোঁ, খুব ভাল লাগে। আচলতে ঠাইবোৰ এতিয়া নাই, খুব মানে প্ৰায় নাই আৰু কিছু অংশহে আছে। প্ৰায় খালবিলাক বন্ধই কৰি দিয়া হ'ল। কিন্তু আগৰ কথাবোৰ মনত পৰিলে সঁচাকৈ বেয়া লাগে। কিন্তু কি কৰিব, সময়ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে মানুহৰ মনবিলাকো সলনি হয়। তাকে আজি আহিছোঁ চাবলৈ, ঠাইখিনি কিছু অংশহে আছে। মানে প্ৰায়খিনি বন্ধ কৰি দিয়া হ'ল, প্ৰায়খিনি নায়েই। বেয়া লাগিছে, বেয়া লাগে আচলতে এনেকুৱাবোৰ দেখিলে। আচলতে আগৰ যিবোৰ দিন আছিলে, খুব ভাল লগা দিন আছিলে, ভাল লগা মুহূৰ্ত আছিলে। পথাৰৰ মাজত পেহীহঁতৰ ঘৰ বনাই ৰাখিছে। ইয়াতে গৰু ছাগলী কুকুৰা পুহিছে, ইমান ধুনীয়াকৈ বনাই ৰাখিছে। তাৰপাছতে মুকলি ঠাই আৰু তাকে পানী এগিলাচ খাই যাওঁ বুলি সোমালোঁ পেহী ঘৰত। পেহী ভাল? অঁ, তাকে পথাৰৰ মাজতে বনাই দিলে ঘৰটো ন? তাকে ইমান মুকলি ঠাই। কি পুহিছে? ছাগলী গৰু চব পুহিছে নেকি? অঁ, তাকে ভাল লাগিছে দেই ঠাইডোখৰত আহি। ইমান মুকলি ঠাইত আছে আপোনালোকে। তাৰ পৰা কেতিয়া আহিলে আপোনালোকে? পেহীয়ে পানী গিলাচ দিলে, খাওঁ আৰু যাওঁ। গাঁৱৰে ককাইদেউ এজন মাছ মাৰি আহিছে। মাছ পালিনে? চাওঁ মাছ পালোঁ এসাঁজৰ। অঁ, কি মাছ পালি? পুঠি মাছ, শিঙৰ মাছ। বাকী আজি দুপৰীয়া সাঁজটো তেনে খুব ধুনীয়া হ'ব ন? একদম পুৰা বঢ়িয়া। বন্ধু বান্ধৱীসকল, এই নলাটো আচলতে মোক খুব প্ৰিয় হয়। ইয়াতে ল'ৰালি কালটো আধাখিনি সময় পাৰ কৰাইছোঁ। ইয়াতে ল'ৰালি কালটো খেতি বাতি কৰিবৰ কাৰণে যেতিয়া মা দেউতা আহে, এই নলাটো আচলতে পাৰ কৰি যাব লগা হয়। বাৰিষা কালত আচলতে নলাটো খুব দ হৈ উঠে, ওফন্দি উঠে পানীবোৰ। এবুকু ডিঙি ওচৰলৈকে পাই যায়, তেনেকৈ পাৰ হৈ যাব লাগে খেতি বাতি কৰিবৰ কাৰণে। এই নলাটো আচলতে বৈ গৈছে কুন্দিল নদী পাৰলৈকে। তাকে নলাটোতে বহুত ভাল লগা মুহূৰ্ত আছে। ইয়াতে যেতিয়া স্কুল যাবৰ কাৰণে সময় হৈ পথাৰৰ পৰা দৌৰি গৈ ইয়াতে গা ধুই যাওঁ আৰু তাৰপিছত লগালগ স্কুল গুচি যাওঁগৈ। সেয়ে খুব মনত পৰি থাকে দিনবোৰ, ল'ৰালি কালবোৰ। আচলতে ইয়াতে বহু সময় পাৰ কৰাইছোঁ। নলাটোৱে আচলতে কিবা ক'ৰবাত চুই যায়, হৃদয়ত কোনোবা এডোখৰ ঠাইত বেয়াকৈ চুই যায়। আজি বহুত দিনৰ পাছত আকৌ চাবলৈ আহিছোঁ নলাটো। কি ক'ম, খুব বেয়া লাগিছে আৰু দেখি পিনে। নলাটো কিছু অংশ বাম হৈ উঠিছে বাৰু, হ'লেও মাছ কাছবোৰ যথেষ্ট এতিয়াও পোৱা যায়। কি ক'ম আৰু, বেয়া লাগে আচলতে দিনবোৰ কথা মনত পৰিলে। গাঁৱৰ কিছু অংশ কিন্তু বহু সলনি হৈছে। ইফালে যেতিয়া পানী হয় তেতিয়া কিন্তু গৰাবোৰ খহাব ধৰিছে। লাহে লাহে সলনি হৈ উঠিছে ঠাইখিনি। পথাৰখন মোৰ ঘৰৰ ওচৰতে আছে, ঘৰৰ পৰা প্ৰায় দেখিয়ে থাকে। কেতিয়াবা মনটো বেয়া লাগিলে আচলতে পথাৰখনলৈ দৌৰি আহোঁ, পথাৰখনৰ ওচৰলৈ আহোঁ। পথাৰখন চাই থাকিলে মনটো খুব ভাল লাগে, ইমান মুকলি ঠাই। আচলতে গাঁৱতে থাকি ডাঙৰ দীঘল হোৱা ল'ৰা, গাঁৱৰ প্ৰতিটো মুহূৰ্তই মনত পৰি থাকে। যিহেতু এতিয়াও গাঁৱলীয়াই, মাজে মাজে বাৰু বাহিৰত থাকিব লগা হয়, কিন্তু গাঁৱৰ কথাবোৰ মনত পৰিলে বেয়া লাগে। তাকে বহুদিনৰ পাছত আকৌ ঘৰলৈ আহিছোঁ, পথাৰখন অকণমান চাব আহিছোঁ। তাকে আপোনালোককো পথাৰখন অকণমান দেখুৱাওঁ বুলি ভিডিঅ' কৰি ৰাখিছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ গাঁৱৰ পথাৰৰ কিছু দৃশ্য দেখুৱালোঁ। গাঁওখনো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ, কিন্তু দেখাব নোৱাৰিলোঁ সময়ৰ নাটনিৰ কাৰণে। মনটো আচলতে কেতিয়াবা বেয়া লাগিব বুলিয়ে ভিডিঅ'টো কৰি ৰাখিছোঁ। মনটো বেয়া লাগিলে গাঁওখন চাম, গাঁৱৰ পৰিৱেশখিনি চাই থাকিম, তেনেকৈ আচলতে মনটো ফূৰ্তি কৰি ৰাখিম বুলিয়ে ভিডিঅ'টো কৰি ৰাখিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ভাল মন্তব্য এটা কৰিব। আজিলৈ মই মনোজ গগৈ মনোজ দিয়া চেনেলটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।